নমস্কাৰ দোস্ত, ৱেলকাম টু দ্য কেডাছ ভিজন চেনেল। এতিয়া মই চাই আছোঁ গাড়ীখন কিমান লেতেৰা হৈছে, কি হৈছে। গাড়ীত বোকা কিমান, এইবিলাক ইয়াতে এইবিলাক বোকা কিমান, ইঞ্জিনটোৰ ফাকত এইবিলাক বোকা, এনেকুৱা লাগছে 200 বছৰ মই গাড়ী চাফাই কৰা নাই। আৰু এটা বস্তু কি এইটো ইয়াতে এটা বস্তু কি ইয়াতে আমাৰ TVSৰ এই ডিছটো আৰু ব্ৰেকছৰ বহুত ইছ্যু ওলাই থাকে। TVSৰ প্ৰত্যেকটোৰে ইছ্যু ওলায় ইয়াতে, TVSৰ প্ৰত্যেকটোৰে ইয়াতে ইছ্যু ওলায় TVSৰ। এইটো অজৰ ইছ্যু। ফাটিয়ে গৈছে এইটো। গাইজ আমি আহিছোঁ এতিয়া ভাৰত পেট্ৰলিয়ামৰ এইটো TVSৰ এয়া এটা আছে, ছাৰ্ভিচ চেণ্টাৰ আছে ভাৰত পেট্ৰলিয়ামৰ কাষত। এইটো TVSৰ ইয়াতে ছাৰ্ভিচ চেণ্টাৰ, এইটো এটা ষ্ট'ৰ এৰিয়া আছে ছাৰ্ভিচ চেণ্টাৰত। চাওঁ ইয়াতে বস্তু আছে নে নাই। এইখিনি জেগাত ফাটি গৈছে। এই বস্তু লৈ ল'লোঁ, এইটো ডিছ এটা ল'লোঁ আৰু এইটো এটা ইঞ্জিন অইল চাফ কৰা এটা ল'লোঁ আৰু এটা ব্ৰেক শ্বু। পপুলাৰ হ'ব মন নাই নেকি? বা পপুলাৰ হ'ব মন নাই হয়নে? এখন কি খুলিছে? চিকিৎসা ওমেন ক্লিনিক, ডক্টৰ পৌলমী চৌধুৰী MBBS। ডিছ লৈ আহিলোঁ, জেনুইন পাৰ্টছ, TVS মটৰ কো পাৰ্টছ। ইমান দাম এইটো। আজি বাইকখন লৈ আহিলোঁ, বাইকখন মেকানিকতে দিছিলোঁ, মোবিল চেঞ্জ কৰিব দিছিলোঁ আৰু লগতে আপোনাৰ এই ব্ৰেক শ্বুটো লগাব দিছিলোঁ। এইটো ব্ৰেক শ্বু আৰু ডিছটো লগাব দিছিলোঁ। তাৰপিছত বাইকখন এইটো চকা টকা খুলি দিয়াৰ পিছত এই বস্তুটো খোলা নাযায়, এইটো ডিছটো খোলা নাযায়। বহুত চেষ্টা কৰিলে সেইটো খোলা নাযায়। তাৰপিছত এইটো কিবা কৰি এটা চেষ্টা কৰি চালাই লগাই কিবা কৰি খুলি পেলাই এইটো নতুন ডিছটো লগালে। আগৰ ডিছটো মানে এনেকৈ এই ছাইডৰবিলাক এইবিলাক ফাটি গৈছিলে, এইখিনি ফাটি গৈছিলে, এনেকৈ ফাটিছিল, ফাটি গৈছিল। তো তাতে এইটো লগালে আৰু ইয়াতো লগালে, ব্ৰেক শ্বুটো লগালে। লগোৱাৰ পিছত আৰু এটা মেজৰ ইছ্যু হ'ল, এতিয়া বস্তুটো এতিয়া ব্ৰেকটো নালাগে। কিমান চেষ্টা কৰিও তাৰমানে লগাব খুজিছিলোঁ কিন্তু ব্ৰেকটো নালাগে। এতিয়া কেছটো হ'ল, এতিয়া ক'লে যে এইটোৰ প্ৰব্লেম নাই, এতিয়া ব্ৰেকৰ গোটেইখিনি ঠিকে আছে, এইটো সলাব লাগিব। এইটো মাষ্টাৰ ফিল্টাৰ বুলি কয় এইটো এই বস্তুটো। এইটো একবাৰ সলালৈ, এইটোৰ তাৰমানে ইছ্যুটো কি মই একবাৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ, এইটোৰ ইছ্যুটো মানে এইটো যদি প্ৰব্লেম দিয়ে বা ভিতৰৰ অইলটোৰ বা ভিতৰত যদি কিবা হাৱা চাৱা সোমায়, এনেকুৱা এয়াৰ সোমালে তাৰমানে ব্ৰেকটো নালাগে। কেতিয়াবা চকাটো গাড়ীখন গৈ থাকিলে হয়তো ব্ৰেকটো লক হৈ যাব
লক হৈ যায়, চকাটো নুঘূৰা হ'ব বা হঠাৎ বন্ধ হৈ যাব, ব্ৰেকেই নালাগিব, বহুত মাৰাৰ পিছত ব্ৰেক নালাগিব। তাৰপিছত গাড়ীখন বন্ধ কৰি ঠাণ্ডা হ'ব দিব লাগিব, ঠাণ্ডা হোৱাৰ পিছতহে সেইটো ঠিক হ'ব। এতিয়া তাৰমানে সেইটো বস্তু। তো এতিয়া তাৰমানে আকৌ মেজৰ এইটো কথা ইছ্যু হ'ল, এতিয়া ব্ৰেকেই নালাগে, অকণমান বহুত হেঁচাৰ পিছতে এতিয়া বহুত সময় এইখিনি সময় আছিল, আগতে বহুত তললৈ গৈছিল, ইমান মানলৈ আহিছিল, এতিয়া তাৰমানে অকণমান লাগে, কিন্তু এনেকৈ হেঁচি থাকিব লাগে, তেতিয়াহে অকণমান ব্ৰেকটো লাগে। তেনে ইছ্যুটো এইটোৰ হয়, এইটো তাৰমানে হয়তো এয়াৰ সোমাইছে, নাইবা ইয়াতে ভিতৰত এটা ফিল্টাৰ সেয়াকৈ থাকে, ৰাবাৰ চটাৰ এটা প্ৰেছাৰ থাকে, ফিল্টাৰ এটা থাকে, সেই ফিল্টাৰটোৰ কাৰণে ফিল্টাৰটো যদি বেয়া হয় বা ৰাবাৰ চটা বেয়া হয়, তো বেয়া হ'লে এইটো বস্তু তাৰমানে সেয়াকৈ নাপায়, ৰাবাৰ চটা ভিতৰতটো কিনিব নাপায়, গুটিটোও কিনিব লাগিব। এইটো কিনিলে এইটো একদম এইটোও পায়, এইটো অইল ফিল্টাৰ হয়, ইয়াতে অইল থাকে, এইটোত প্ৰেছাৰত হয়, এইটো লগাওঁতেও সময় লাগে, এইটো পাম্প দি এইটো ইয়াৰ ভিতৰত এয়াৰটো খেদাই দিব লাগে। তো খেদাই দিলে অকণমান কাম হ'ব, কিন্তু এতিয়া বৰ্তমান দূৰলৈকে যাব পৰা নাযাব, যিহেতু পিছৰ ব্ৰেকটো নাই। তো সেইটো এটা ইছ্যু আছে। তো বাকী এটা মোবিল আছে, মোবিলটো সলালোঁ, গোটেইখিনি সেয়া কৰি দিলোঁ, এইটো এটা ইছ্যু আছিল। তো এই গাড়ী একবাৰ বেমাৰ হ'লে কিবা নহয় কিবা এটা লাগি থাকে, এইটো বস্তু। এনেই আগতে ৰাখিলে এইটো বস্তু ৰখি গৈছিল, এনেকুৱা ৰখি গৈছিল, এইটো বস্তু এনেকৈ ৰখি গৈছিল, কিন্তু এতিয়া বহুত দেৰি হেঁচাৰ পিছত এইটো বস্তু লাগি যায়। তো সেইটো এটা ইছ্যু হ'ল, মেজৰ ইছ্যু। বাকী এতিয়া আগৰ ভিডিঅ'টো আপোনালোকে গম পাইছিলে কি লগাইছিলোঁ, কি বস্তু সেইখিনি আছে। বাকী আৰু সৰু সুৰা এইটো মিটাৰটো যিহেতু অকণমান ফাটি আছিল, এইটো নলগা, এইটো ইমান হৈ যাব, চলি যাব, এইটো এটা।